হেল্ল' বহু দিনৰ পিছত আজি পুনৰ এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছোঁ মাজতে কিবা কিবি অলপ প্ৰব্লেম হ'ল গতিকে ব্লগ দিব পৰা নাছিলোঁ হেয়াই আৰু কিবা এটা আৰম্ভণি কৰিলে কিবা নহয় কিবা এটা প্ৰব্লেমত মই ফচুৱেই মানে স্মুথলি একো কৰিব নোৱাৰোঁ কণ্টিনিউ যিকোনো ধৰণৰ মানে সমস্যা আহিবই ফোনটো বেয়া হৈ আছিলে সেইবাবে আচলতে ব্লগ দিয়া হোৱা নাছিলে বাকী ব্যস্তও আছিলোঁ দুই এদিন অকণমান সব কাম মোবাইলটো কেমেৰাটো অন কৰি দেখুৱাবলৈ অকণমান মানে দিগদাৰ লাগে সেইবাবে মই ব্লগাৰটো এতিয়াহে মানে অভ্যাস কৰিম সেনেকুৱা কৰিবলৈ আপোনালোকৰ মাজত সকলোখিনি দেখুৱাবলৈ গতিকে আজিৰ ব্লগটোতনো কি দেখাব পাৰোঁ চাওঁ এয়া মই আৰম্ভণি কৰিছোঁ একেখিনি ঠাইৰ পৰাই ৰুমৰ ভিতৰৰ পৰাই গতিকে আজি ব্লগটো আৰম্ভ কৰোঁ এইমাত্ৰ মই ঘৰটো মুচি উঠি দেখিছোঁ ভাবিছোঁ এটা বস্তু আপোনালোকৰ আগত মই শ্বেয়াৰ কৰোঁ দেখিছে মই কেনেকৈ ঘামিছোঁ বহুত ঘামিছোঁ একদম যদি কেমেৰাত ধৰিব পাৰিছে মোৰ মুখ মানে একদম তিতি গৈছে আৰু ঘামতে কেৱল মানে গা চা ইমান ঘামি নাথাকে কেৱল মুখখন ডিঙি ইমান বেছি ঘামে মানে মানুহে হঠাৎ দেখি আচৰিত হৈ যায় ইমান ঘামি চাইনে এনেকুৱা তাৰমানে ময়ো আগতে আচৰিত হৈছিলোঁ যেতিয়া এই বেমাৰটো মোৰ হোৱা নাছিলে বেমাৰ বুলি কিয় কৈছোঁ আগতে মই এনেকৈ ঘামা নাছিলোঁ আজিকালি মানে অকণমান গৰম আৰু সাধাৰণ মানুহৰ যিটো ঠাইত থাকি গৰম নালাগে সেই ঠাইখিনিত থাকি মোৰ গৰম লাগে বহুত গৰম লাগে গৰমটো বহুত বেছি হৈ গৈছে আৰু এটা বস্তু নিশ্চয় আপোনালোকে মন কৰিছে মোৰ এই বস্তুটো অকণমান চুৱেলিং হোৱাৰ নিচিনা ফুলি থাকে এইখিনি থাইৰয়ড গ্লেণ্ড যিটো থাইৰয়ড গ্লেণ্ড আছে মোৰ এইখিনি নৰ্মেল ডিঙিতকৈ মানে অকণমান বেছি মোৰ ডাঙৰ আৰু মোৰ থাইৰয়ডৰ প্ৰব্লেম আছিলে মাজতে বহুত বেছি থাইৰয়ড হৈ গৈছিলে 100 ক্ৰছ হৈ গৈছিলে যাৰ মিনিমাম ৰেঞ্জ থাকিব লাগে 4 পইণ্ট সামথিং গতিকে মোৰ 100 ক্ৰছ হৈ গৈছিলে কি কাৰণ হৈছিলে নাজানো খোৱা লোৱা প্ৰায়খিনি বাদে দিলোঁ যিসমূহ খাব নালাগে কবি জাতীয় চব্জিবোৰ নাখাওঁ চয়াবিন নাখাওঁ তাৰপিছত মচুৰ দাইলো প্ৰায় বাদ দিয়াৰ নিচিনাই হৈছে কেতিয়াবা এসাঁজমান খোৱা যায় ডক্টৰক দেখালোঁ বহুত ডক্টৰক দেখালোঁ থাইৰয়ড কেৱল এইটো আল্ট্ৰাচাউণ্ড কৰিব দিয়ে আৰু আল্ট্ৰাচাউণ্ডটো কৰিলে অকণমান বাঢ়ি থাকে আৰু বাকী টেবলেট হৰমনেল যিটো থাইৰয়ডৰ টেবলেট সেইটো খাই থাকিব লাগে মাজতে মই এতিয়া বৰ্তমান টেবলেট লোৱা নাই সেইবাবে মোৰ এই বস্তুটো আকৌ বেছিকৈ ফুলি গ'ল এইখিনি বস্তু মানে ফুলি গৈছে আৰু মাজতে মই বহুত ৰিচাৰ্চ কৰি টেবলেটটো যিহেতু লোৱা নাছিলোঁ কেতিয়াবা লওঁ অকণমান প্ৰব্লেম দিয়ে গতিকে ৰিচাৰ্চ কৰি মই এই প্ৰডাক্টটো পালোঁ এইটো থাইৰ' বেলেঞ্চ বুলি ফেচবুকত চাই থাকোঁতে এইটো কৃষ্ণাছ হাৰ্বেল এণ্ড আয়ুৰ্বেদাৰ ব্ৰেণ্ডৰ হয় মই কোনো প্ৰমোশ্যনৰ বা কিবাহৰ কাৰণে দিয়া নাই মই আপোনালোকক দেখুৱাইছোঁ জাষ্ট এইটো আয়ুৰ্বেদিক কাৰণে মই খালোঁ খালী পেটত খাব লাগে আৰু আপোনাৰ ৰাতি খোৱাৰ আগত খাব লাগে 5 ml এনেকুৱা কিবা খাব লাগে আৰু নেৰাতকৈ বেছি আছিলে পাহৰিলোঁ মই কণ্টিনিউ খালোঁ 15 দিনমান তেতিয়া ঠিকে আছিলে মোৰ থাইৰয়ডৰ ইমান প্ৰব্লেম নাছিলে এক্টিভৰ নিচিনা লাগি আছিলে কিন্তু হঠাৎ মোৰ এদিন অভাৰ গেষ্ট্ৰিক হ'ল গেষ্ট্ৰিকৰ বাবে মই হস্পিটেল গৈ মই 3টামান বেজি ল'ব লগা হ'ল তাৰপিছত এইটো খোৱা বন্ধ কৰি দিলোঁ ভাবিলোঁ এইটো খাই থকাৰ কাৰণে হৈছিল নেকি আগতে মোৰ হোৱা নাছিলে কিন্তু এতিয়া আকৌ মোৰ ছেম প্ৰব্লেম দিছে ডিঙিটো ফুলি গৈছে যথেষ্ট আৰু বাকী থাইৰয়ডৰ যিবোৰ প্ৰব্লেম থাকে যিসকল থাইৰয়ড পেচেণ্ট তেওঁলোকে নিশ্চয় গম পায় দেখাত সুস্থ সবল হৃষ্টপুষ্ট বাকী এলেহুৱা ভাৱ এটা আহি থাকে এনি টাইম এটা কি ক'ম আৰু আপোনালোকক মানে জবৰদস্তি কিছুমান কাম কৰিব লগা হয় এনেকুৱা হয় তাৰমানে আপুনি খানাটোও জবৰদস্তি খাইছে ঘৰটোও জবৰদস্তি সাৰিছে বডিটোই মানে নাটানে তাৰমানে এনেকুৱা টাইপ লাগে আৰু নাজানো আৰু থাইৰয়ড গ্লেণ্ডটোৰ বাবে আচলতে মই কি কৰিব লাগিব এইটো গ্লেণ্ডটো হয়তো ডক্টৰক দেখালে বৰ্তমানলৈ অপাৰেশ্যন কৰাৰ কথা কোৱা নাই কিন্তু মোৰ ফেৰেঞ্জাইটিছ বা কিবা প্ৰব্লেম ঠাণ্ডাৰ দিনত ৱেডাৰ চেঞ্জ হ'লে ডিঙিটোত প্ৰব্লেম হয় অকণমান ফুলি যায় আকৌ মাতটো হঠাৎ ভাঙি যায় নোহোৱা হৈ যায় মাতটো এনেকুৱা কিবা কিবি হয় কিন্তু বিষ চিক একো নাই বাবে বৰ্তমান ইগন'ৰে কৰি আছোঁ মাজতে ইনফেকশ্যনৰ টেবলেটো লৈছিলোঁ এইমছত দেখাই ডিঙিটো অকণমান প্ৰব্লেম দিছিলে ভাবিছোঁ থাইৰয়ডৰ এই যিটো সমস্যাত ভুগি আছোঁ আপোনালোকে যদি মই টেষ্টো কৰাই থাকোঁ 3-4 মাহৰ মূৰত ব্লাড টেষ্ট কৰাই থাকোঁ গতিকে আপোনালোকে যদি কোনোবাই কিবা চলিউশ্যন আছে মোক দিব বহুত বেছি অশান্তিত মানে থকা যায় এই উপায় নাথাকিলেও কৰি আছোঁ যেন জীয়াই আছোঁ যেন এনেকুৱা নিচিনা এটা মানে বডিটোৱে কয় মনটোৱে যদিও চব কাম কৰিব বিচাৰে কিন্তু বডিটোৱে নামানে তথাপিতো কিছুমান বস্তু কৰোঁ এক্সাৰচাইজ কৰিব লাগে য়োগা কৰিছিলোঁ য়োগা
য়োগাটো মই এনেকুৱা হৈ যায় যদিনা কৰোঁ সিদিনাৰ পৰা ষ্টাৰ্ট কৰোঁ কৰিয়ে থকা যায় কিন্তু তাৰপিছত মোৰ বন্ধ হৈ গ'ল কেইদিনমান এতিয়া ভাবিছোঁ জিম জইন কৰিম লাহে লাহে যিহেতু বিকল্প নাই ৱেটটো কমাম গতিকে মই মোৰ যিটো বডিৰ প্ৰব্লেম মোৰ শৰীৰৰ যিটো স্বাস্থ্যজনিত সমস্যা আপোনালোকৰ আগত এইখিনি মই শ্বেয়াৰ কৰিছোঁ কিবা সলিউশ্যন থাকিলে দিব দেই আৰু আজি যিহেতু বৃহস্পতিবাৰ দিনটো ব্ৰতত থকা যায় সন্ধিয়া ব্ৰতটো আমি ভাঙোঁ তাৰপিছতে মই এতিয়া ৰাতিৰ প্ৰিপাৰেশ্যনো একেলগে কৰিম কি বনাম ৰাতিৰ কাৰণে আচলতে আমাৰ ইমান খোৱা নাযায় যিহেতু বাকী পোৱালি আছে বাচ্চা আছে গতিকে সিহঁতৰ কথাও ভাবিব লাগিব সিহঁতে টেষ্টি পোৱা খানা বনালেহে মানে খাই নহ'লে একদম খাব মন নকৰে খোৱাত একদম বেয়া গতিকে আৰু ৰাতিলৈকে ভোকো লাগে 5:30 6টা সন্ধিয়া ইমানমানত খালে ৰাতি অকণমান ভোক লাগে কাৰণে 9টামান বজাত ৰুটি এখন এনেকুৱাকৈ খোৱা যায় গতিকে এতিয়া ৰাতি কি বনাওঁ আপোনালোকক দেখাওঁ বলক এয়া সন্ধিয়া 6টামান বজাত ভাত আলু পিটিকা আৰু বইল দাইল লৈছোঁ দাইলতে ভাতকেৰেলা আৰু স্কচ দি দিছিলোঁ আচলতে মচুৰ দাইল মই নাখাওঁ বাকী আজি বিশেষ একো বনোৱা নহ'ল আৰু এনেকৈ ঘি দিলে আলু পিটিকা খাই মই খুব ভাল পাওঁ গতিকে মই সন্ধিয়া ব্ৰতটো এনেকৈয়ে ভাঙিম আচলতে সন্ধিয়া খাই লৈ ৰাতিৰ সাজৰ বাবেও যোগাৰ কৰিছোঁ এয়া বাটাৰ পনীৰ বনাবৰ বাবে মই পিঁয়াজ বিলাহী আদা নহৰু অকণমান আৰু কাজু কেইটামান মই ইয়াতে ভাজি লৈছোঁ অকণমান ভাজি লৈ এইখিনি আধা ভজা হোৱাৰ পিছত মিক্সিত মই এইখিনি পেষ্ট বনাই ল'ম পনীৰ লৈছোঁ পনীৰ কাটিব ভালকৈ নাজানো এনেকুৱা ষ্টাইলতে কাটো নহ'লে ইয়াতকৈ সৰু হৈ যায় পনীৰ এনেকৈ লৈ এইখিনি যিখিনি পেষ্ট আছিলে সেইখিনি মই দি দিম আৰু লগতে বাটাৰো লৈছোঁ এয়া আৰু কেৰাহীত মই পেষ্টখিনি বাটাৰখিনি দি তাৰপিছত মই পেষ্টখিনি দি দিলোঁ বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ বাটাৰ পনীৰ বনালে অকল আদা নহৰু অকণমানেই দিওঁ যিহেতু বাটাৰ থাকেই বাটাৰৰ নিজা এটা টেষ্টে থাকে তাৰপিছতে মই পানী নিদিয়াকৈ মই গোটেই পনীৰখিনি দি দিছোঁ পনীৰখিনি দি আকৌ মই ভালকৈ লৰাই অকণমান সময় অলপ সময়ৰ বাবে ঢাকনি দিম তাৰপিছতে মই পানী দি দিওঁ আৰু একেবাৰে শেষত এয়া কচুৰি মেথি অকণমান মই টাৱাখনত মানে এইখন পেনত অকণমান সেকি লৈছোঁ মচমচীয়া হোৱাৰ পিছত ইয়াতে মই হাতেৰে গুৰি কৰি বাকী কাৰীটোত পেলাই দিম শেষত দিব লাগে এইখিনি এটা ফ্লেভাৰ আহে ধুনীয়া আৰু খাই ভাল লাগে ৰুটিৰ লগত ভাতৰ লগতো খাব পাৰে কিন্তু ৰুটিৰ লগত খাই বেছি টেষ্টি লাগে আৰু এনেকৈ মোৰ আজিৰ আচলতে ৰাতিৰ বাবেও বাটাৰ পনীৰ হৈ গ'ল মই ভিডিঅ'টো আপলোড দিয়ালৈ ৰাতিয়ে হ'ব কিন্তু সন্ধিয়াতে যিহেতু মই এইখিনি যোগাৰ কৰি থৈ দিলোঁ 6:30 7টা মানতে সেইবাবে মই দেখালোঁ যিহেতু ৰাতি অলপমান ল'ৰা ছোৱালীয়ে দিগদাৰ দিয়ে বেছি ৰুটি বনাই পনীৰ বনাই থকালৈকে সিহঁতে বহুত আমনি কৰে সেইবাবে মই আটাখিনিও মঠি থৈ দিলোঁ এতিয়া ৰুটিকেইখন গৰমে গৰমে বনালেই হ'ব তাৰপিছত ইহঁতৰ উৎপাত দেখিছেনে আমাৰ জেমছৰ লগত খুব যুঁজি থাকে এই পুতলা কুকুৰৰ পোৱালি নিচিনা আছিলে সেইকেইটা লৈ সিহঁতে এনেকৈ জেমছৰ লগত যুঁজি আছে তাক গাখীৰ খুৱাবলৈ দি আছে সি বেচাৰা একো বুজিয়ে পোৱা নাই আৰু ইহঁতে এনেকৈ তাক মানে ইমান হাৰাশাস্তি কৰি থাকে মৰমতে সিও একো নকৰে সিও গম পায় এয়া যে মৰম আৰু এনেকৈ আচলতে সন্ধিয়াৰ সময়টো পাৰ হ'ল আজি ব্লগটো ইমানখিনিয়ে আছিলে আৰু আজি খুব থুলমূলকৈ এটা ব্লগ দিলোঁ আপোনালোকৰ আগত যিহেতু মই বহুত দিন গেপ পৰি গৈছিলে ব্লগ দিয়াৰ আৰু আজি বিশেষকৈ মোৰ যিটো থাইৰয়ড গ্লেণ্ড এই বস্তুখিনি ফুলি থকা কিয় ফুলি আছে সকলোৰে নিশ্চয় মনত প্ৰশ্ন আহে যে বহুত শকত হৈ গ'লোঁ নেকি কি হ'লোঁ গতিকে মই সেই কথাটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত যিহেতু ব্লগ বনোৱা আৰম্ভ কৰিছোঁ কিছু কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু আজি ইমানখিনি আছিলে ভাবিলোঁ যিহেতু ব্লগ আৰম্ভ কৰিছোঁৱে মই বাটাৰ পনীৰৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সকলোৱে বনায় কিন্তু মোৰ নিজৰ আন্দাজমতে কেনেকৈ বনাওঁ সেইবাবে মই নিজৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ পালে ভাল লাগে ঘৰত থকা সময়খিনি গতিকে কাইলৈ নতুন আৰু এটা ব্লগৰ সৈতে আপোনালোকক লগ পাম আজিলৈ ইমানেই